নমস্কাৰ। আজি হিৰুদাৰ স্মৃতি দিৱস, তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। মোৰ এই শব্দবোৰ তৰুণ কবিৰ হাতত। সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱৰ স্মৃতি দিৱস। স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত জীৱন ধাৰাৰ স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত জীৱন ধাৰাৰ সুষমা। শব্দবোৰত জীৱন ধাৰাৰ সুষমা। সময়ৰ ঘনিষ্ঠ উদ্যান, সময়ৰ ঘনিষ্ঠ উদ্যান। মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই। কোনো নিজস্ব মোৰ ভিতৰত এটা যেন খেতিয়ক। মই শব্দবোৰ জিভাত দি চাওঁ, কাৰ কি সোৱাদ। হাতৰ তলুৱাত লৈ চাওঁ, কিমান তপত। মই জানো শব্দ মানুহৰ মহৎ সৃষ্টি, তেজহ দীপ্ত সন্তান। মই সাধাৰণ কবি, কাণ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ